everyone, welcome to my YouTube channel. Azir eitu video moi apnalokor babe Indian history kitaman multiple choice questions loi ahisu. Asha koru apnaloke video tu hekholoke sabo. Question number 1, Uttor Purbanchalat Sikkim rajyok ketia antarбhukto kora hoy? Yar option homu hoise 2001, 2002, 2003 aru 2004 aru yar shuddho uttor tu hoise 2002. Question number 2, পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগটোৰ নাম কি? আৰু ইয়াৰ অপচন সমূহ হৈছে মাউণ্ট এভাৰেষ্ট, গৰিন অষ্টিন, কাঞ্চনজংঘা আৰু হিমাদ্ৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঞ্চনজংঘা। Question number 3, প্ৰথম ইংগো-বাৰ্মা যুদ্ধত ইংৰাজৰ জেনেৰেল কোন আছিল? ইয়াৰ অপচন সমূহ হৈছে কৰ্নেল ৰিচাৰ্ড, ডেভিড স্কট, আৰ্চিবল কেম্পবেল আৰু জন চোৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্চিবল কেম্পবেল। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ কথা আমি জানো, যি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিল। আৰু এই ঐতিহাসিক ইয়াণ্ডাবু সন্ধিখন যেতিয়া স্বাক্ষৰিত কৰা হৈছিল তেতিয়া মানৰজা বাগিদাও আৰু জেনেৰেল আৰ্চিবল কেম্পবেলৰ মাজতে এইখন চুক্তি স্বাক্ষৰিত হৈছিল। Question number 4, কোচৰাজা নৰনাৰায়ণৰ ৰাজত্বকালত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা পথটোৰ নাম কি? অপচন সমূহ হৈছে ৰজত কমল আলী, গোহাই কমল আলী, ধুদৰ আলী আৰু পাছ আলী। ইয়াৰ উত্তৰটো হৈছে গোহাই কমল আলী। Question number 5, চন্দ্ৰগুপ্ত মৌৰ্যক আধ্যাত্মিক শিক্ষা দিয়া জৈন ধৰ্মৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? আৰু ইয়াৰ অপচন সমূহ হৈছে স্থূলভদ্ৰ, চাণক্য, ভদ্ৰবাহু আৰু দশকুমাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভদ্ৰবাহু। ধন্যবাদ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।